দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি সমাজ বিজ্ঞানৰ ইকনমিক্স অৰ্থাৎ অৰ্থনীতি বিজ্ঞান ভাগটিৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আগবাঢ়িছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দৈনন্দিন নিজৰ যিবোৰ প্ৰয়োজনীয় বস্তু আছে সেই বস্তুবিলাক যেতিয়া নিজৰ ঘৰতে নোপোৱা তেতিয়াহ'লে কি কৰা? তোমালোকে নিশ্চিতভাৱে দোকানলৈ যোৱা আৰু দোকানত গৈ পেলাই তোমালোকে দোকানৰ পৰা কিনি আনা। এতিয়া তোমালোকে কিনি আনিবলৈ কি ব্যৱহাৰ কৰা? পইচা ব্যৱহাৰ কৰা, অৰ্থাৎ মুদ্ৰা ব্যৱহাৰ কৰা, হয়নে? গতিকে আজিৰ আলোচনাত আমি তোমালোকৰ পাঠত চিলেবাছত অন্তৰ্ভুক্ত এটা বিষয় পঢ়িবলৈ আগবাঢ়িছোঁ, সেইটো হৈছে মুদ্ৰা। লগতে আমি পঢ়িম, আলোচনা কৰিম ইয়াৰ বৈশিষ্ট্যবিলাক। লগতে আমি পাতিম ইয়াৰ কাৰ্যক্ৰম। এটা বস্তু হ'ল মুদ্ৰা মানে ন, আমি কি বুজো? মুদ্ৰা কি? মুদ্ৰা কি বা মুদ্ৰা কাক বোলে? ক'বলৈ গ'লে আমি এইটো কথাই ক'ব লাগিব যে সৰ্বগ্ৰহণযোগ্যতা থকা যিবোৰ দ্ৰব্য সামগ্ৰী বা যিবিধ সামগ্ৰীক মানুহে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে সেই দ্ৰব্য সামগ্ৰীবিলাকে মুদ্ৰা বুলি কয়। আকৌ কৈছোঁ, মুদ্ৰা কি বুলি ক'লে আমি এইটো কথাই ক'ব লাগিব যে মুদ্ৰা হ'ল বিনিময়ৰ মাধ্যম হিচাপে যিবিধ দ্ৰব্যৰ সৰ্বগ্ৰহণযোগ্যতাও আছে সেই দ্ৰব্যবিলাকে আমি মুদ্ৰা বুলি কওঁ। অৰ্থাৎ সৰ্বগ্ৰহণযোগ্যতা থাকি বিনিময় মাধ্যম হিচাপে ব্যৱহৃত দ্ৰব্য বা সামগ্ৰীবিলাকক মুদ্ৰা বুলি কয়। এইটো জনাৰ পিছত তোমালোকে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ, characteristics of money. মুদ্ৰাৰ বৈশিষ্ট্যসমূহ প্ৰথমটো হৈছে যে সাধাৰণ গ্ৰহণযোগ্যতা। সাধাৰণ গ্ৰহণযোগ্যতা, যে মুদ্ৰা এখন দেশৰ সকলো মানুহেই বিনা দ্বিধাই গ্ৰহণ কৰে, সকলোৱে গ্ৰহণ কৰে। এইকাৰণে ইয়াৰ এটা বিশেষ বৈশিষ্ট্য। দ্বিতীয় বৈশিষ্ট্য হৈছে যে সহজে চিনাক্তকৰণ কৰিব পাৰে। চিনাক্তকৰণ কৰিব পাৰে, চিনাক্তকৰণ কৰিব পাৰে। যে মুদ্ৰা আমি এখন দেশৰ ভিতৰত প্ৰচলিত মুদ্ৰাখিনি আমি সহজে চিনাক্তকৰণ কৰিব পাৰোঁ। গতিকে মুদ্ৰাক চিনাক্তকৰণ কৰি জটিল নহয়, যিকোনো মানুহেই মুদ্ৰা চিনি পায়। তৃতীয় হৈছে ইয়াৰ সমজাতীয়তা, সমজাতীয় গুণ। যে মুদ্ৰা একেবিধ মুদ্ৰা অৰ্থাৎ 100 টকা 500 টকা একেবিধ মুদ্ৰাৰ সমগ্ৰ দেশতে প্ৰচলিত হৈ থকা অৱস্থাত তাৰ গুণৰ পাৰ্থক্য নাথাকে, সমজাতীয়। মূল্য পাৰ্থক্য নাথাকে, সমজাতীয়। দেখিবলৈ একে, তাৰ ৰং বেলেগ বেলেগ নহয়, একেবিধ মুদ্ৰাৰ কথা কৈছোঁ। নেক্সট, মুদ্ৰাৰ হৈছে সহজে নষ্ট হৈ নাযায়, নষ্ট হৈ নাযায়। যে যিকোনো মুদ্ৰা আমি এখন দেশত প্ৰচলিত মুদ্ৰাখিনি সহজে নষ্ট নহয়। তোমালোকে দেখিছা যে কাগজী মুদ্ৰাখিনি আমি যিখিনি ব্যৱহাৰ কৰি আছোঁ বা অন্য যিখিনি কইনছ ব্যৱহাৰ কৰি আছোঁ সেইখিনি অতি সহজে কেইদিনমানৰ ভিতৰত নষ্ট হৈ নাযায়। ই বেছি দিনলৈ ব্যৱহাৰ কৰি থাকিব পাৰি। গতিকে এটা গুৰুত্বপূৰ্ণ বিষয়। মুদ্ৰাৰ এটা বিষয় হৈছে তাৰল্যতা। এইটো এটা ইম্পৰ্টেণ্ট বিষয়, ইম্পৰ্টেণ্ট বৈশিষ্ট্য, লিকুইডিটি বা তাৰল্যতা। তাৰল্যতা শব্দটো আহিছে তৰলৰ পৰা। তৰল, তৰল মানে কি? তৰল কোনবোৰ? পানী, গাখীৰ আদি তৰল পদাৰ্থ। এই তৰল পদাৰ্থবিলাকৰ এটা বৈশিষ্ট্য তোমালোকে জানা যে এই পদাৰ্থবিলাক যিটো পাত্ৰতে থোৱা যায় সেই পাত্ৰৰে আকাৰ, গিলাচত থলে গিলাচৰ আকাৰ, কলহত থলে কলহৰ আকাৰ বা বেলেগ বেলেগ ৰূপ অনুসৰি আকাৰ। গতিকে পানী বা তৰল পদাৰ্থ, পানী, গাখীৰ আদি তৰল পদাৰ্থবিলাক যি ধৰণে নিৰ্দিষ্ট বস্তুৰ আকাৰ লয়, ঠিক একেধৰণে মুদ্ৰায়ো অতি সহজেই বিভিন্ন বস্তুৰ আকাৰ ল'ব পাৰে। কেনেকৈ? যে মুদ্ৰা এটা 100 টকা মুদ্ৰা আছে, 100 টকা তোমাৰ আছে, তুমি অতি সহজে সেইটো তুমি
তুমি এখন কিতাপ কিনিব পাৰা 100 টকাটো কি হলে ৰূপান্তৰ হ'ল কিতাপৰ ৰূপান্তৰ 100 টকাটো তুমি দুজনে মিলি 3-4 জনে মিলি তোমালোকে চাহ খাব পাৰা চাহৰ ৰূপান্তৰ 100 টকাটো তুমি বহি কাগজ কিনিব পাৰিলা বা বহি এখন কিনিব পাৰিবা এটো বহি ৰূপান্তৰ হ'ল এনেকৈ অতি কম সময়তে তৰল পদাৰ্থই যিদৰে নিজৰ পাত্ৰৰ আকাৰ লয় এনেকৈ মুদ্ৰাই অতি কম সময়তে সেই দ্ৰব্যটিৰ ৰূপ লয় সেইকাৰণে ইয়াৰ এই গুণটো থকা আছে তাৰণী বুজিছেনে আৰু আনটা আছে হস্তান্তৰ যোগ্যতা অৰ্থাৎ মুদ্ৰাক এজনে আনজনলৈ বিনিময় কাৰ্যত ব্যৱহাৰ কৰোঁতে বা ঋণদান কাৰ্যত ব্যৱহাৰ কৰোঁতে ঋণ গ্ৰহণ কাৰ্যত ব্যৱহাৰ কৰোঁতে কি কৰা হয় হস্তান্তৰ কৰিব পাৰি ট্ৰান্সফাৰ কৰিব পাৰি এইটো হৈছে মুদ্ৰাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আন এটা হৈছে বিভাজনীয়তা মানে কি যে মুদ্ৰা আমি বিভাজন কৰিব পাৰোঁ অৰ্থাৎ তোমাৰ 500 টকা আছে তুমি খৰচ কৰিব লাগে 100 টকা 500 টকাটো দুই তুমি তো 400 টকা তোমাক ঘূৰাই দিব অৰ্থাৎ বিভাজন কৰিব পৰা যায় ভাগ কৰিব পৰা যায় ভঙাব পৰা যায় মুদ্ৰাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বিভাজনীয়তা আৰু আনটা হৈছে মুদ্ৰাৰ বৈশিষ্ট্য হৈছে কি ইয়াৰ বৈশিষ্ট্যটো হৈছে মূল্যৰ স্থিৰতা যে মুদ্ৰা বুলি ক'লে আমি মুদ্ৰাৰ মূল্য কমে স্থিৰ থাকিব লাগিব হৈছে মুদ্ৰাৰ মূল্য কেতিয়াবা অস্থিৰ হ'ব পাৰে কেতিয়াবা কম হ'ব পাৰে কেতিয়াবা বাঢ়িব পাৰে কিন্তু মুদ্ৰাৰ মূল্য এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বা সময়কালৰ ভিতৰত কম স্থিৰ হৈ থাকে এইবিলাক হৈছে মুদ্ৰাৰ প্ৰাথমিক বৈশিষ্ট্য পৰীক্ষাত কিন্তু তোমালোকৰ প্ৰায় দি এতিয়া আহিছো মুদ্ৰাৰ কাৰ্যসমূহ কি কাৰ্য কৰে প্ৰথম কাৰ্যটো হৈছে মুদ্ৰাৰ বিনিময়ৰ মাধ্যম medium of exchange মুদ্ৰাৰ সহায়েৰে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত দ্ৰব্য সামগ্ৰী সেৱাৰ বিনিময় হয় মুদ্ৰা অবিহনে বৰ্তমান সময়ত বিনিময় কাৰ্য সম্পন্ন নহয় তোমালোকে অৱশ্যে ক'ব পাৰিবা যে অসমৰ জুলিঘোপাৰ মৰিগাঁও জিলাৰ জুলিঘোপাৰ ওচৰত থকা জোনবিল মেলাত এতিয়াও পৰম্পৰাগত পদ্ধতিৰে কেইদিনমানৰ কাৰণে মাঘ মাহত এই জোনবিল মেলাত বস্তুৰ বিনিময় হয় কিন্তু আমি তাৰ বাদ দি বৰ্তমান সময়ত প্ৰায়বোৰ ঠাইতে কেতিয়াবা সকলো ঠাইতে আচলতে বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰা ব্যৱহাৰ কৰে এই মুদ্ৰাৰ প্ৰথম কাৰ্য হৈছে বিনিময় কাৰ্য সম্পন্ন কৰা 2 নম্বৰ হৈছে মূল্য নিৰ্ধাৰণ যে দ্ৰব্য সামগ্ৰী এবিধৰ মূল্য কিমান দ্ৰব্য সামগ্ৰী এবিধৰ মূল্য কি হ'ব বেছি হ'ব নে কম হ'ব সেইটো মূল্যটো কিহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় মুদ্ৰাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় মুদ্ৰা হ'ল মূল্য নিৰ্ধাৰণৰ একক তৃতীয়টো এটা ইম্পৰ্টেণ্ট কাৰ্য কৰে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মান দেনা পাওনা স্থগিত অৰ্থাৎ যে মুদ্ৰাৰ সহায়েৰে আমি কি কৰিব পাৰোঁ ঋণদান কৰিব পাৰোঁ ঋণ গ্ৰহণ কৰিব পাৰোঁ ঋণদানৰ সময়ত ঋণ দিওঁতাই ঋণ লওঁতাজনৰ পৰা পাবলগীয়াখিনি স্থগিত ৰাখে অৰ্থাৎ ধাৰে দিয়াৰ সময়ত ঋণদাতাজনে সেই ঋণ লওঁতাজনৰ পৰা সেই মুহূৰ্ততে পাওনাখিনি নাপায় অৰ্থাৎ পাওনাখিনি পাবলৈ পোৱাটো স্থগিত ৰখা সেইকাৰণে কোৱা হয় স্থগিত দেনা পাওনাৰ মান আৰু ঋণদান এজনে আনজনৰ ঋণদান বা ঋণ গ্ৰহণ এই কাৰ্যটো কাৰ যোগেদি সম্ভৱপৰ হ'ব মুদ্ৰাৰ যোগেদি আমি কৈছোঁ স্থগিত দেনা পাওনাৰ মান বুলি কৈছোঁ আৰু লাষ্ট বিষয়টো হৈছে মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে মূল্যৰ ভাণ্ডাৰ অৰ্থাৎ মূল্যৰ ভাণ্ডাৰ মানে কি হৈছে যে ভাণ্ডাৰ হৈছে সংগ্ৰহ কৰা অৰ্থাৎ মূল্য সঞ্চয় কৰাৰ উপায় হৈছে মুদ্ৰা তাৰমানে মুদ্ৰাৰে আমি সঞ্চয় কাৰ্য কৰিব পাৰোঁ মুদ্ৰাৰে আমি ছেভিংছ কৰিব পাৰোঁ গতিকে মুদ্ৰাৰ কাৰ্যকেইটা ক'ব কৈছোঁ বিনিময় মাধ্যম দ্ৰব্য সামগ্ৰী বিনিময় মুদ্ৰাৰ সহায় কৰা হয় মূল্য নিৰ্ধাৰণ দ্ৰব্য সামগ্ৰীৰ সেৱা
ক্ৰয় বিক্ৰয় সম্পন্ন হওঁতে বস্তুৰ মূল্য মুদ্ৰা নিৰ্ধাৰণ কৰা হয় দ্বিতীয়টো হৈছে স্থিতিনাপনৰ মান তাৰ যোগেদি ঋণদান কাৰ্য কৰিব পাৰি ঋণ গ্ৰহণ কাৰ্য কৰিব পাৰি আৰু লাষ্ট মূল্যৰ ভাণ্ডাৰ আৰু মুদ্ৰাৰে আমি সঞ্চয় কাৰ্য কৰিব পাৰোঁ গতিকে আজিৰ আলোচনাত আমি তিনিটা বিষয় পঢ়িলোঁ মুদ্ৰা কি মুদ্ৰাৰ বৈশিষ্ট্যসমূহ আৰু মুদ্ৰাৰ কাৰ্যসমূহ গতিকে তোমালোকে এই প্ৰশ্নকেইটা মোক কৰি দেখাব লাগিব তোমালোকে প্ৰশ্নকেইটা এনেকুৱা ধৰণে পাবা পৰীক্ষাটো ইয়াৰ প্ৰশ্ন আহিব প্ৰথম প্ৰশ্ন মুদ্ৰাৰ সংজ্ঞা দিয়া মুদ্ৰা কাক বোলে 2 নম্বৰ কাৰণে আহিব দ্বিতীয় প্ৰশ্ন মুদ্ৰাৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা 3 নম্বৰ কাৰণে আহিব বা 4 নম্বৰ কাৰণে আহিব তৃতীয় হৈছে মুদ্ৰাৰ কাৰ্যসমূহ আলোচনা কৰা 4 নম্বৰ কাৰণে আহিব পাৰে মুদ্ৰাৰ কাৰ্যসমূহ পৰীক্ষাত মেট্ৰিক পৰীক্ষাটো আহি আছে এই প্ৰশ্নকেইটা তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ মোৰ গোটেই আলোচনাত বিস্তাৰি চাবা আৰু কিতাপৰ সহায় লৈ প্ৰশ্নকেইটাৰ উত্তৰ কৰি দেখাবা আজিলৈ ইমানেই আমি পিছত আন এটা বিষয়ত আলোচনা কৰিব চেষ্টা কৰিম ধন্যবাদ